গুড মৰ্নিং সকলোকে আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে সো স্বাগতম জনাইছোঁ এটি নতুন মিনি ব্লগলৈ তো আপোনালোকে হোপ আগৰ ভিডিঅ'টো আপোনালোকে এনজয় কৰিছে এতিয়া আপোনালোকে আজিৰ ভিডিঅ'টো এনজয় কৰিব তো বলক আৰম্ভ কৰোঁ তো এটা আপোনালোকে নিশ্চয় ভাবি আছে যে আজি মই আকাশখন কিয় দেখাই আছোঁ আৰম্ভণিৰ পৰাই মই আকাশখন দেখাই আছোঁ কাৰণ আজি আপোনালোকক দেখাব খুজিছোঁ যে এইকেইদিন বতৰটো কেনেকুৱা হৈছে হয় গোটেই অসমতে বৰষুণেই হৈ আছে আৰু সেইকাৰণে মই ভাবিছোঁ আপোনালোকৰ লগত মই অকণমান শ্বেয়াৰ কৰি দিওঁ চ' এতিয়া আপোনালোকে ভাবিব যে গধূলিৰ সময় হৈছে কিন্তু নহয় এতিয়া বাজিছে 10টা পুৱাৰ 10টা বজাতো এনেকুৱা দৃশ্য একদম কলা ডাৱৰে আৱৰি ধৰিছে আৰু অলপ পিছত বৰষুণ হ'ব মই এইটো খাটাং হৈ আছোঁ সেইকাৰণে ভাবিছোঁ এইখিনিৰ পৰা আপোনালোকক দেখাওঁ মই যে বৰষুণ হ'ব বুলি আৰু এয়া চাওক মই বেলকনিৰ পৰাও দেখালোঁ সেইটো আছিল মোৰ ৰুমৰ পৰা চ' বেলকনিৰ পৰাই দেখিলোঁ গোটেই একদম কলা হৈ আহিছে সেইপিনৰ পৰা কলা হৈ আহিছে তো অলপ পিছত আপোনালোকে বৰষুণৰখিনিও দেখিব মই আপোনালোকক বৰষুণ হওঁতেও দেখিম তো আপোনালোকে এতিয়া প্ৰথমতে চাই লওক যে বৰষুণ আৰু নলবাৰীৰ বানপানী বৰষুণ হ'লে নলবাৰীত বানপানী হয়েই তো বহুত নলবাৰীবিলাক বানপানী ভিডিঅ'বিলাক শ্বেয়াৰ কৰিছে লগতে মই সেইদিনা স্কুলৰ পৰা আহোঁতে মই ক্লিপ ৰাখিছিলোঁ যে ইমান পানী হৈছে তো আপোনালোকে সেইখিনি চাওক তাৰপিছত কিন্তু আপোনালোকে বৰষুণৰ দৃশ্য নিশ্চয় দেখাব কাৰণ অলপ পিছতে যে ইয়াতে ধাৰাসাৰ বৰষুণ হ'ব সেইটো জানো পুৱাৰ পৰাই আচলতে কণ্টিনিউৱাছলি দিছিল অকণমান সময় ৰখিছে কিন্তু অহাৰ চান্স দিছে কাৰণ আপোনালোকে আকাশখন চাই লওক তো এতিয়া আপোনালোকে প্ৰথমতে নলবাৰীৰ বানপানীখিনি চাই লওক তো এয়া হৈছে 16 জুনৰ ক্লিপ এটা যিটো মই স্কুলৰ পৰা আহি থাকোঁতে কৰিছিলোঁ আপোনালোকে চাওক কিমান পানী হৈছে গোটেই নলবাৰীখনেই ডুব গৈছে সেইটো ক'ব লাগিব সেইখিনি হৈছে মই স্কুলৰ পৰা আহি থকা ৰাস্তা তাৰপিছত আমি এতিয়া কোন পিনেৰ পৰা যাম আমি আমাৰ নলবাৰীৰ প্ৰেমদাৰ ৰাস্তাটোৰ পৰা আহিছোঁ আৰু ইয়াতে বহুত পানী হয় প্ৰতিবাৰেই হয় তো এইখিনি আছে আৰু এটা আপোনালোকক দেখাইছোঁ ৰ'ব আৰু এইখন ফটো হৈছে নলবাৰী MNC আৰু প্ৰতিবাৰে বৰষুণ দিলে ইয়াতে পানী হয় আৰু কিনো ক'ম আৰু এয়া হৈছে নলবাৰীৰ আন এটি দৃশ্য সেনেকৈ শ্বেয়াৰ কৰিছে তো মই ৰাখি থৈ দিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি তো এতিয়া ঘূৰি আহোঁ আমাৰ প্ৰেজেণ্ট চিটুৱেশ্যনলৈ তো বতাহ বলিব ধৰিছে আৰু অলপ মিনিটমান ৰখক আপোনালোকে বৰষুণ দেখি আছে তো কৈছিলোঁ নহয় এয়া ফাইনেলি বৰষুণ আহি গ'ল চ' ভালো লাগে কেতিয়াবা বৰষুণটো ৰখি থাকোঁ আৰু আহি গ'লে তো সেয়াই আৰু তো এতিয়া বাজিছে 1টা এণ্ড এতিয়া আহে কণ্টিনিউৱাছলি দিয়ে আছে আৰু এতিয়া বাজিছে কিবা 4:30 বাজিছে আৰু কণ্টিনিউৱাছলি দি আছে ক্লিপ সেনেকৈ কণ্টিনিউৱাছলি নাৰাখিলেও মই কৈছোঁ যে আজি 18 তাৰিখে কণ্টিনিউৱাছলি দি আছে ঠিক আছে বাই বাই আজিৰ কাৰণে